हेलो फ्रेंड्स কি খবৰ নিশ্চয় সকলোৰে ভাল আৰু আজি মই লৈ আহিছো আপোনালোকলৈ পুনৰ কেইটামান টিপছ ধুনিয়া টিপছ যিকিটা আপোনালোকে ঘৰতে পঢ়ি হেগিটা ইউজ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ বেনিফিটস বহুত কেইটা হ'ব আৰু সেই বেনিফিটসবোৰ মই কৈ আছো অলপমান দেৰিকৈ আৰু আজি মই যিকিটা টিপছ কবলৈ গৈ আছো হেগিটা মেইনলি আপোনাৰ স্কিনৰ কাৰণে মই কবলৈ গৈ আছো আৰু বৰ্তমান সময়ত চাওক আমাৰ মেইনলি হৈ গল স্কিনখন গতিকে আমি যেতিয়া ফাৰ্স্ট বেলেগৰ লগত কথা পাতো তেতিয়া আমাৰ ফ্ৰণ্টত আগতে কি আহে মুখখন গতিকে আমাৰ প্ৰধান কাম হৈছে মুখখন ধুনিয়াকৈ ৰাখা কাৰণ আজিকালি সৌন্দৰ্য নিশ্চয় দৰকাৰ সকলোকে জেন্টসে হওক বা লেডিসে হওক সকলোৰে সৌন্দৰ্যৰ অধিকাৰ আছে গতিকে আপোনালোকে এই সৌন্দৰ্য কেনেদৰে মেইনটেইন কৰিব কেনেদৰে ছালখন ধুনিয়াকৈ ৰাখিব কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছো এই কেইটা টিপছ বন্ধুসকল আজি বিশেষ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো মানে টিপছ কেইটা ক'বলৈ ষ্টাৰ্ট কৰো সো লেটস গো এতিয়া আপোনাৰ ফাৰ্স্ট টিপছটো হৈ গল আপোনাৰ স্কিনখন যদি তেলেতিয়া মানে অইলি ভাব যদি হয় তেতিয়া হলে আপোনালোকে কমলাৰ ৰস লওক আৰু সেই কমলাৰ ৰস তুলাত ভিজাই সেই তুলাটো মুখত লগাওক এই তুলাৰে কমলাৰ ৰসটো লগাই দিয়ক আৰু যাৰ ফলত আপোনালোকৰ যিটো তেলেতিয়া ভাব যিটো তেল হৈ থাকে মুখৰ সেই তেলেতিয়া ভাব নাইকিয়া হৈ যাব নোহোৱা হৈ যাব আৰু আপোনাৰ স্কিনখন উজ্জ্বলতা আহিব মসৃণ হৈ পৰিব এতিয়া আপোনাৰ সেকেন্ড টিপছটো হৈ গল আপোনালোকে আমলখি তেল লওক এচামুচ আমলখি তেল লওক আৰু তাতে সম পৰিমাণে মৌ মিক্স কৰক যেটো হানি বুলি কোৱা হয় এই হানিটো মিক্স কৰক আৰু স্কিনত লগাওক মুখখনত লগাওক আপোনালোকে সেই মিশ্ৰণটো আধা ঘণ্টা আপোনালোকে লগাই থৈ দিয়ক আৰু আধা ঘণ্টা পিছত আপোনালোকে মুখখন ধুই দিয়ক আৰু যাৰ ফলত দেখিব আপোনাৰ স্কিনখন উজ্জ্বলতা বহুগুণে বাঢ়িছে আগতকৈ এতিয়া আপোনাৰ 3 নম্বৰ অপচনটো হৈ গল আপোনালোকৰ যদি মুখত কলা দাগ পৰিছে তেতিয়া হলে আপোনালোকে সেই কলা দাগ মানে আঁতৰাবৰ কাৰণে ঘৰতে আপোনালোকে পদিনা নিশ্চয় আছে কিছুমানৰ যাৰ যদি নাইও তেতিয়া হলে আপোনালোকে হেতু কালেক্ট কৰক মানে বেলেগৰ পৰা আনি হলো এটো মুখত লগাওক যেটো ৰস উলিয়াব সেই ৰসটো আপোনালোকে গোটেই মুখখনতে লগাওক বা য'ত কলা দাগ পৰিছে হেতু তাতে লগাওক যাৰ ফলত আপোনালোকে এই মানে পদিনাটো এদিনত নকমিব কিন্তু আপোনালোকে এই পদিনাটো কমেও 10ৰ পৰা 12 দিন মান লগাওক আৰু তাৰ ফলত দেখিব আপোনালোকৰ যেটো মুখত কলা দাগ আছিল হেতু একেবাৰে নাইকিয়া হৈ যাব এতিয়া আপোনাৰ 4 নম্বৰ অপচনটো হৈ গল আপোনালোকৰ মূৰত যদি উফি হয় নিশ্চয় বহুতৰে হয় ইনফেক্ট মোৰ উফি প্ৰবলেম বহুত আছিল আৰু মই এই টিপছটো কৈ কিনে মই বহুত বেনিফিট পাইছো এই মধুৰিআমৰ ৰসটো লগোৱাৰ পিছত অলপ শুকুৱাৰ পিছত কৰে 3-4 ঘণ্টাৰ পিছত আপোনালোকে মুখটো ধুই দিব পাৰিব আৰু এতিয়া আপোনাৰ 5 নম্বৰ টিপছটো হৈ গল যেটো সকলোতকৈ ধুনিয়া এই টিপছটো হৈ গল আপোনালোকৰ যদি মানে ছালখন মসৃণ কৰিব বিচাৰে আৰু যদি বয়সৰ ছাপৰ পৰা বাচিব বিচাৰে বয়সৰ ছাপ যদি আপোনাৰ স্কিনত পেলাব নোখোজে তেতিয়া হলে আপোনালোকে এই টিপছটো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এই টিপছটো হৈ গল ফাৰ্স্ট আপুনি মৌৰ ৰস লওক আৰু মৌৰ ৰসৰ লগত আপোনালোকে মৌৰ ছাকৰ লগত যেটো মম থাকে মৌ ছাকত যেটো মম থাকে সেই ছাকৰ লগত গ্লিচাৰিন মিক্স কৰি লওক সম পৰিমাণে গোটেইটা মিক্স কৰি লওক আৰু এতিয়া আপোনালোকে সেই মৌ ছাকৰ মম আৰু গ্লিচাৰিন এই তিনিটা অলপ উতলাই লওক আৰু উতলাই কেনে আপোনালোকে এটা বটলত ভৰাই থৈ দিয়ক আৰু যেতিয়া আপোনালোকে ৰাতি শুবলৈ যাব হোৱাৰ আগতে আপোনালোকে সেই মিশ্ৰণটো মুখত লগাই শুই থাকক অলপমান মাসাজ কৰি কেনে হেতু শুই থাকক আৰু ৰাতিপুৱা উঠি কেনে সেই মুখখন ধুই দিয়ক ৰাতি ধুব নালাগে আপোনালোকে ৰাতি হেতু লগাই কেনে থৈ দিয়ক আৰু ৰাতিপুৱা হেতু ধুই দিয়ক আৰু ইয়াৰ পিছত আপোনালোকে গ্লিচাৰিনটো গা ধোৱাৰ পিছত অলপ পানীৰ লগত মিক্স কৰি স্কিনত লগাব পাৰে যাৰ ফলত আপোনালোকৰ হেতু ময়শ্চাৰাইজাৰ কাম কৰিব গতিকে বন্ধুসকল আপোনালোকক মই আজি জনাই দিলো 5টা টিপছ ধুনিয়া টিপছ আপোনালোকে এইকেইটা ইউজ কৰক কালিৰ পৰাই কাৰণ আজিটো ৰাতি হৈ গল গতিকে আজিটো ইউজ কৰিব নোৱাৰিব সো কালিৰ পৰা আপোনালোকে এইকেইটা ট্ৰাই কৰক কমেন্টত মোক নিশ্চয় জনাব ভিডিওটো কেনেকুৱা পালে বা ৰিজাল্ট পাইছে নে নাই কিন্তু আপোনালোকে প্ৰপাৰলি এইকেইটা ইউজ কৰক নিশ্চয় ৰিজাল্ট পাব সো বন্ধুসকল আজিলৈ আৰু বিশেষ নকওঁ আৰু মই নেক্সট আপোনালোকৰ কাৰণে পুনৰ লৈ আহিম এটা বহুত ধুনিয়া টিপছ ৱেইট কৰি থাকক আৰু তেতিয়ালৈ চাই থাকক আলিয়া ফকাস আৰু সুস্থ থাকক সুখী থাকক আৰু আনক সুখী কৰিবলৈ যত্ন কৰক ধন্যবাদ